চোৰাং চিকাৰী হিচাপেও কাম কৰিছিল। গড় হত্যা তথা গড় হত্যা কৰি গড়ৰ শিঙা ব্যৱসায় কৰি এজনৰ ঘৰৰ পৰা 25 লাখ টকা উদ্ধাৰ হৈছে। আৰু সেই সময়ৰ যিজন বিষয়াই কৰিছিল তেওঁ আজি উপস্থিত আছে, আমি পৰিচয় কৰাই দিম। তো প্ৰথমে যিগৰাকী এৰেষ্ট কৰা হ'ল তেওঁ হ'ল ৰিতেশ টেৰন। 23 মে'ত এৰেষ্ট কৰা হ'ল ৰিতেশ টেৰন। তেওঁৰ ঘৰ বকলীয়া, জিলা কাৰ্বি আংলং। তাৰ পিছতে ধৰা পৰিল দুৰ্দৰ্শ এজন উগ্ৰপন্থী, আৰু সেই অভিযানৰ নেতৃত্ব দি কাৰ্বি আংলং আৰক্ষীয়ে মানসিং টকবি ডেপুটি CNC KPLT এণ্টি টক ফেকশ্যন তেখেতক ধৰিলে। আৰু এইকেইদিন যোৱা 3 দিন লাগাতাৰ অপাৰেশ্যন কৰি এই সংগঠনৰে সেল্ফ ষ্টাইল কমাণ্ডাৰ ইন চিফ কাম ফাইনেন্স ছেক্ৰেটাৰী ৰংবিং এজান এলায়েন্স মানসিং ক্ৰামছা এখেতক ধৰিবলৈ সক্ষম হ'ল। এলায়েন্স মানসিং ক্ৰামছা। দ্বিতীয়জন হ'ল বিষ্টাৰ হানছে, তেখেত জেনেৰেল ছেক্ৰেটাৰী সেই সংগঠনৰ। হেডসিং ফাংছো তেওঁ সেই সংগঠনৰ এজন উগ্ৰপন্থী। জিতেন ক্ৰো আৰু মেথিউছ ৰংকি, এই 5জন আৰু আগৰ 2জন, টোটেল 7জন সেই সংগঠন। কাৰণ সংগঠন এতিয়া বিক্ষিপ্ত অৱস্থাত আছে, আপোনালোকে ভালকৈ জানে। কাৰণ বেছিভাগে চাৰেণ্ডাৰ কৰিছে, চিজফায়াৰত আছে আৰু চৰকাৰৰ লগত আলোচনা চলি আছে। চৰকাৰৰ সদিচ্ছা আছে, আপোনালোকে ভালকৈ জানে। জনপ্ৰিয় চৰকাৰ কেন্দ্ৰত আছে, ৰাজ্যত আছে। তেওঁলোকক যথেষ্ট সুবিধা দিয়া হৈছে মূল সুঁতিলৈ ঘূৰি আহিবলৈ। এতিয়া যদি ঘূৰি নাহে তেতিয়াহ'লে আমাৰ এইখিনি কৰাৰ বাহিৰে উপায় নাই। কিন্তু তেওঁলোক যেতিয়া ইমানকেইটা কেছত অল আৰ হাইনাছ ক্ৰাইমছ, ইমানকেইটা গোচৰত জড়িত হৈ আছে, তেওঁলোকৰ বিৰুদ্ধে বিহিত আইনানুগ ব্যৱস্থা লোৱা হ'ব। মই ধন্যবাদ দিব খুজিছোঁ কাৰ্বি আংলং জিলা আৰক্ষী